প্ৰিয় দৰ্শকসকল, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া গাহৰি গা ধুৱাবলৈ আহিছোঁ। মইনো গাহৰি কেনেকৈ গা ধুৱাম তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। দেখিছেনে পোৱালীকেইটা কেনেকৈ ধুনীয়াকৈ খেলি আছে। মই এতিয়া সিহঁতক নৰ্মেল ধুৱাই ল'ম পানী। সিহঁতৰ পানীটো অকণমান স্পীড আহে, সিহঁতৰ কাৰণে অকণমান দিগদাৰ হয়, হ'লেও মই লাহে লাহে ধুৱাই ল'ম। ৰাতিপুৱা ৰ'দ পৰাৰ কাৰণে সিহঁতক সোনকালে গাটো ধুৱাই লওঁ। আৰু ডেইলি নুধুৱালে ইহঁতৰ অভ্যাস কমি যাব, সেইটো কাৰণে সৰু হ'লেও ইহঁতক ডেইলি গা ধুৱাওঁ। প্ৰিয় দৰ্শকসকল, মই ইয়াৰ বাল্টিঙত পটাছ পানী মিলাই লৈছোঁ। মিলাই লৈ মই এতিয়া গঁৰালটো ধুনীয়াকৈ ধুই ল'ম। ধুনীয়াকৈ ধুই ল'ম, তলটো ধুনীয়াকৈ ধুম। তাৰপিছত মই ইহঁতক গাত ধুনীয়াকৈ চেটিয়াই চেটিয়াই ধুৱাই দিম। পানীখিনি মই অকণমান পাতল কৰি লওঁ, কাৰণ সিহঁতৰ নহ'লে বগা গাহৰি ৰং ধৰি যাব চবকা চবকা। দেখিছেনে মই মটৰ পানী লৈ লৈছোঁ। তাৰপিছত মই ধুনীয়াকৈ ইহঁতক চেটিয়াই চেটিয়াই গা ধুৱাই দিম। এনেকৈ আপুনি 2-3 দিন সপ্তাহত ধুৱাই থাকিলে আপোনালোকৰ গাহৰিখিনি বেমাৰ আজাৰৰ পৰা বাচি থাকিব। অকণমান কাঢ়া হৈছে। আৰু আপোনালোকৰ গঁৰালটোত যদি মাখি হৈছে, আপোনালোকে কফুগুটি ব্যৱহাৰ কৰিব পাৰে। কফুগুটি আপুনি খুন্দি লৈ পানীৰ লগত মিহলাই আপুনি গঁৰালত ব্যৱহাৰ কৰিব পাৰে। আৰু জন্তুৰ গাত পৰিলেও আপোনালোকে জন্তুৰ গাত সেই কফুগুটি আৰু পানীয়ে মিলাই ধুৱাব পাৰে। প্ৰিয় দৰ্শকসকল, যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, ভিডিঅ'টো ইমানেই। ধন্যবাদ।